সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ কাজিৰঙাত হোৱা উচ্ছেদৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে এই মুহূৰ্তত যে দিল্লীৰ পৰা আমি দেখুৱাইছো দিল্লী যন্ত্ৰ মন্ত্ৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে কাজিৰঙাত হোৱা উচ্ছেদৰ ক্ষতিগ্ৰস্ত পৰিয়াললৈ ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই সেই লোকসকলক উপযুক্ত ক্ষতিপূৰণ সহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে সেই চৰকাৰী ভূমিসমূহ খালী কৰক আমাৰ তাতে ক'বলগীয়া একো নাথাকিব আমি সম্পূৰ্ণভাৱে সহযোগ কৰি যাম কিন্তু দেখা গৈছে যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে সংখ্যালঘুসকলক টাৰ্গেট কৰি বিশেষ ধৰ্মাৱলম্বী হোৱাৰ বাবে কেৱল মুছলমান হোৱাৰ বাবে আজি হিলৈকুণ্ডাই কওক চিপাঝাৰ কওক আজি কাজিৰঙাৰ বান্দৰডুবিয়ে কওক সেই মুছলমানসকলক টাৰ্গেট কৰি পিনি এই উচ্ছেদ অভিযান আৰম্ভ কৰিব বিচাৰিছে গতিকে আমি চৰকাৰে কওঁ যে চৰকাৰ অসমৰ চৰকাৰ গতিকে অসমৰ বিভিন্ন জাতি ধৰ্মৰ লোক তাতে বসবাস কৰি আছে গতিকে যদি উচ্ছেদ কৰিব লাগে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোককেই বিভিন্ন চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰক আমাৰ ক'বলগীয়া একো নাথাকিব আৰু এই সম্পৰ্কে আমাক পোনপটীয়াভাৱে সবিশেষ জনাব আমাৰ দিল্লীৰ ব্যুৰো চিফ পাৰ্থজ্যোতি বৰা আপুনি আমাক জনাওক যিহেতু অভিযোগ আনিছে যে কেৱল মুছলমান হোৱাৰ বাবে উচ্ছেদ কৰা হৈছে বুলি অভিযোগ আনিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই ক্ষতিপূৰণ বিচাৰিছে উচ্ছেদিতসকলৰ বাবে গতিকে এই দাবীসমূহৰ ক্ষেত্ৰত আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকৰ কি মন্তব্য বা তেওঁলোকে আৰু কি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সম্পৰ্কে পাৰ্থই আমাক জনাব এই সম্পৰ্কে কিন্তু এই মুহূৰ্তত আমি জনাওঁ যে কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই যিহেতু কাজিৰঙাত উচ্ছেদ কৰা হৈছিল চৰকাৰী ভূমি থকাৰ বাবে যিসকল লোকক উচ্ছেদ কৰা হৈছিল সেইসকল লোকক ক্ষতিপূৰণ দিয়াৰ দাবীত এইদৰে প্ৰতিবাদত নামিছে এতিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই অভিযোগ বহুতো আনিছে তেওঁলোকে যে কেৱল ধৰ্মৰ কথা আনিছে গতিকে এই প্ৰতি অভিযোগৰ মাজতে কিদৰে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কি তেওঁলোকৰ দাবী থাকিব পাৰে এই সম্পৰ্কে আমাক সাংবাদিকে জনাব কিন্তু যন্ত্ৰ মন্ত্ৰত এইদৰে সংখ্যালঘু ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাইছো আৰু কাজিৰঙাত উচ্ছেদিতসকলক ক্ষতিপূৰণৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কাজিৰঙাত যিহেতু উচ্ছেদ কৰা হৈছিল সেই সময়তে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছিল বা বিভিন্ন ধৰণে আগবাঢ়ি আহিছিল কিছুমানে খুব নিজাববীয়াকৈ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰি তাৰ পৰা আঁতৰি দিছিল যিহেতু চৰকাৰী ভূমি আছিল কিন্তু সেয়া নিৰ্দেশ আছিল ন্যায়ালয়ৰ আৰু তাৰোপৰি যিটো বিভিন্ন দল সংগঠনসমূহে বহু আগৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰিছিলে যে কাজিৰঙাত বেদখল কৰি আছে বেদখলকাৰীয়ে গতিকে সেই বেদখলকাৰীসকলক উচ্ছেদিত কৰিব লাগে কিন্তু যেতিয়া সময়ত সেয়া উচ্ছেদ কৰা হ'ল সেই সময়তে বিভিন্ন প্ৰতিৰোধ কৰা হৈছিল বা প্ৰতিবাদ কৰা হৈছিল আৰু তাৰ পাছত তেওঁলোকৰ এটা দাবী আছিল আৰু যেতিয়া উচ্ছেদ কৰা হ'ল সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকে এটা দাবী উত্থাপন কৰিছিল যে তেওঁলোকক ক্ষতিপূৰণ লাগে চৰকাৰে সেই দাবী তেওঁলোকে ক্ষতিপূৰণ দিয়াৰ কথা চৰকাৰেও মানি লৈছিল আৰু চৰকাৰে যিহেতু ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল কিন্তু এই মুহূৰ্তলৈকে ক্ষতিপূৰণৰ ব্যৱস্থা নোহোৱাৰ বাবে এইদৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই বিভিন্ন অভিযোগ আনি প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ যন্ত্ৰ মন্ত্ৰত এই জুই জ্বলিছে জ্বলিবই লাগিব আমচু জিন্দাবাদ এনে ধৰণৰ তেওঁলোকে যিহেতু এই ধৰণৰ দাবী কৰিছে বা এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লী যন্ত্ৰ মন্ত্ৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বাৰে বাৰে এটা কথা অভিযোগ আনিছে যে ধৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ ভেদাভেদ আনিবলৈ এইদৰে উচ্ছেদ কৰিছে বুলি জনাইছে আৰু বিভিন্ন অভিযোগ আছে অভিযোগসমূহ আমি শুনিবলৈ চেষ্টা কৰিম সাংবাদিকে সম্পৰ্কে সবিশেষ জনাব কিছু সময়ৰ পাছত কিন্তু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো এয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই যন্ত্ৰ মন্ত্ৰত প্ৰতিবাদ কৰাৰ এই দৃশ্য আৰু তেওঁলোকৰ প্ৰতিবাদৰ এটাই মাত্ৰ কণ্ঠ যে তেওঁলোকক ক্ষতিপূৰণ লাগে আৰু উচ্ছেদিত যিসকল কাজিৰঙাত উচ্ছেদ কৰা হৈছিল বেদখলকাৰীক আৰু বেদখল মুক্ত কৰা হৈছিল কাজিৰঙা গতিকে সেই বেদখলকাৰীসকলক ক্ষতিপূৰণৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে যন্ত্ৰ মন্ত্ৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই শাসকীয় চৰকাৰখনক মুৰ্দাবাদ ধ্বনিৰে এইদৰে
প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে কেৱল ধৰ্মৰ ভিত্তিতহে তেওঁলোকক উচ্ছেদিত কৰা হৈছে গতিকে বিভিন্ন অভিযোগ আছে চৰকাৰৰ সৈতে আলোচনাত মিলিত হলে সেই অভিযোগ প্ৰতি অভিযোগসমূহ খণ্ডন হ'ব কিন্তু এই মুহূৰ্তত আমাৰ খবৰ এয়াই যে দিল্লীৰ যন্ত্ৰ মন্ত্ৰত এইদৰে প্ৰতিবাদত নামিছে আৰু তেওঁলোকৰ দাবী এটা যে ক্ষতিপূৰণ লাগে কাজিৰঙা যিসকলক উচ্ছেদিত হৈছিল আৰু সেই উচ্ছেদৰ সময়ত যিহেতু ক্ষতিপূৰণৰ দাবীও কৰা হৈছিল কাৰণ বেদখলকাৰীসকলে যিহেতু বেদখল কৰি আছিল কাজিৰঙা আৰু সেই সময়ত তেওঁলোকে নিজৰ ঘৰ বাৰী ত্যাগ কৰিব লগা হৈছিল যেতিয়া তেওঁলোকক উচ্ছেদ কৰা হৈছিল আৰু তাৰ ঠিক পাছতে তেওঁলোকে দাবী জনাইছিল ক্ষতিপূৰণ দিব লাগিব কিন্তু ক্ষতিপূৰণ নিদিয়াৰ বাবে আজিৰ তাৰিখত এইদৰে প্ৰতিবাদত নামিল যন্ত্ৰ মন্ত্ৰ